মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বয়স ফাঁকিৰে হৈছিল নেকি নিযুক্তি লুৰিণজ্যোতি গগৈৰ অভিযোগ কিমান সঁচা সৰজমিন তদন্ত অব্যাহত প্ৰতিদিন টাইমৰ নাম অজিত দাস অভিযোগ অনুসৰি 56 বছৰ বয়সত অনিয়মেৰে নিযুক্তি লাভ কৰিছে অজিত দাসে এই বৰ্ষৰ জুন মাহৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত অজিত দাস মই তেজপুৰ মেডিকেল কলেজ এতিয়া জুনত কৰা হৈছে যিটো চৰকাৰীভাৱে যিটো কৰা হয় সেই হিচাপত কৰা হৈছে কি বস্তু ফ'ৰ্থ গ্ৰেডত কোনো ৰাজনৈতিক প্ৰভাৱ খটুৱাই হেনো চাকৰি লোৱা নাই অজিত দাসে কাৰণ তেওঁৰ কোনো ৰাজনৈতিক দলৰ সদস্য পদো নাই কেতিয়াবা মাত্ৰ সভাই সমিতিয়ে যোৱা কৰ্মীহে হেনো এখেত এইটো সম্পূৰ্ণ মিছা কথা হৈছে যোনে কৈছে মই ৰাজনীতিত কোনো সক্ৰিয় মই আনকি সদস্য পদত ক'তো নাই বুথ কমিটি হওক মণ্ডল কমিটি হওক কোনো জেগাত মই নাই মই জালুকবাৰী সমষ্টিৰ ল'ৰা হয় কিন্তু সেই বোলে মোক খাপাইছে এইটোতো সাংঘাতিক ভুল কথা কোনে কৈছে এইটো মই নাজানিম আপুনি এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে মানে এনেই আছোঁ আৰু জালুকবাৰী সমষ্টিৰ মই কোনো হেৰিত জড়িত হেৰি নহয় সদস্য পদে নাই মোক ক'তো কৰ্মী এজন মিটিং চিটিং কেতিয়াবা যাওঁ এনেকুৱা আৰু কোনো অভিযোগেই শুনিব নোখোজা অজিত দাসে পিছে বয়সৰ প্ৰমাণ পত্ৰহে দেখুৱাব নোখোজিলে সাংবাদিকক তেখেতে হেনো প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব নিৰ্দিষ্ট চৰ্তত অৱশ্যে 1985 চনত জন্ম বুলি দাবী কৰিলে অজিত দাসে এইটো প্ৰমাণ মই যেতিয়া দেখাব লাগে দেখাম তেওঁলোকে কৈছে আমি শুনিছোঁ কংগ্ৰেছৰ দিনতে হওক এজিপিৰ দিনতে হওক বিজেপিৰ দিনতে হওক বা এতিয়া 26,000 এই 87,000 যি হয় গোটেইবিলাকক মাতা হ'ব তেতিয়া আমি যাম মই প্ৰমাণ দেখাম আপোনাৰ বয়স কিমান এতিয়া মই 85 1985 ভোটাৰ তালিকাৰ তথ্যসহ অভিযোগ উত্থাপন কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কিন্তু অভিযোগ উত্থাপন হোৱা প্ৰাৰ্থীকেইজনেহে অভিযোগ খণ্ডন কৰি যথাযথ তথ্য প্ৰদান কৰিব পৰা নাই কিন্তু বিধানসভাত এজনৰ নাম ওলালেই CBI তদন্ত দিম বুলি ক'লেও এই সন্দৰ্ভত এতিয়ালৈকে মাতেই মতা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই